নমস্কাৰ ইউটিউব ক্ৰিয়েটৰ্ছ টুলিলৈ আপোনাক পুনৰবাৰ স্বাগতম। হায়াৰ ছেকেণ্ডাৰী কাউন্সিলৰ এক ব্যতিক্ৰমী পদক্ষেপ। আকৌ অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিক পৰীক্ষা। চাওক আমাৰ এই প্ৰতিবেদনত। এই মুহূৰ্তত ততালিকে চৰকাৰে আচলতে হায়াৰ ছেকেণ্ডাৰী কাউন্সিলত তলা লগাব লাগে আৰু যদি তলা পৰীক্ষা পতাৰ স্বাৰ্থত পৰীক্ষা পতাৰ কোনো অৰ্থ নাই, তিনিটাকৈ ছাবজেক্টৰ পৰীক্ষা আচলতে এই মুহূৰ্তত কুৱেশ্যন পেপাৰ লিক হোৱাৰ পাছত পৰীক্ষা পতাৰ কোনো অধিকাৰ নাই, তলা লগাব লাগে আৰু কমল জ্যোতি গগৈ আৰু অন্যান্য যি বিষয় আছে এই মুহূৰ্তত এৰেষ্ট কৰিব লাগে। কাৰণ ভয়ংকৰ কথা এটা আছে, হায়াৰ ছেকেণ্ডাৰী কাউন্সিলে দুদিনৰ আগতে অসমৰ বাতৰি কাকতত এডভাৰটাইজমেণ্ট দি কৈছে যে প্ৰশ্ন কাকতৰ মিল নাই। তাৰ পাছত 100% প্ৰশ্ন কাকতৰ মিল হৈছে। তেওঁলোক কিমান হয় যথামূৰ্খ বুলি কোৱাৰ বাহিৰে মোৰ হাতত আৰু কোনো সূত্ৰ নাই। যদি হায়াৰ ছেকেণ্ডাৰী কাউন্সিলৰ সচিবে দুদিনৰ পূৰ্বে অসমৰ বাতৰি কাকতত বিজ্ঞাপন দি কয় যে এই প্ৰশ্ন কাকতৰ সৈতে আচল প্ৰশ্ন কাকতৰ কোনো মিল নাই আৰু তাৰ পাছত যদি 100% মিলে, সেই বিষয়া যথামূৰ্খ, সেই বিষয়া অপৰাধী, সেই বিষয়া অসমৰ ভৱিষ্যত প্ৰজন্ম ধ্বংসৰ অভিযোগত অভিযুক্ত আৰু তেওঁলোকক এজনকেই নহয় আটাইকেইজনক কাল বিলম্ব নকৰাকৈ গ্ৰেপ্তাৰ কৰিব। হায়াৰ ছেকেণ্ডাৰী কাউন্সিলৰ এক ব্যতিক্ৰমী পদক্ষেপ। পুনৰ অনুষ্ঠিত কৰিব বিচাৰে উচ্চতৰ মাধ্যমিক পৰীক্ষা। 35 গান আমি দেখিছোঁ যে এই হায়াৰ ছেকেণ্ডাৰী কুৱেশ্যন পেপাৰখন যদি মডেলৰ লগত এনেকুৱা ধৰণে মিলিছে যে এই কুৱেশ্যন পেপাৰখন তাত নাপালে মানে সেই মডেলখন প্ৰস্তুত কৰাটো সম্ভৱ নহয়। আমি সেইটো পাইছোঁ, সেইটো দিছোঁ আমি আৰু সেইটো বাধা দিবৰ কাৰণে ভৱিষ্যতে কি কৰিব লাগে সেইখিনি কথা লিখি দিছোঁ। কিন্তু আমি এটা কথা কৈছোঁ যে কুৱেশ্যন প্ৰিণ্ট হোৱাৰ পৰা কুৱেশ্যন এক্সামিনেশ্যন চেণ্টাৰলৈ যোৱালৈকে লিক হোৱা নাই, প্ৰিণ্টেড কুৱেশ্যন পেপাৰ লিক হোৱা নাই, হ'ব নোৱাৰে। কাৰণ এইটো প্ৰচেছটো এওঁলোকে ইমান বঢ়িয়াকৈ বনাইছে যে প্ৰিণ্টেড কুৱেশ্যন পেপাৰ লিক হোৱা নাই। আমি তাত গোৱালপাৰাত গৈ চব চাইছোঁ, মডেল হেৰিবিলাক পেকেটবিলাক চাইছোঁ, চাই দেখিছোঁ প্ৰিণ্টেড কুৱেশ্যন পেপাৰ লিক হোৱা নাই, বেলেগ ধৰণে লিক হৈছে এই বস্তুটো। আমি কৈছোঁ যে গোটেই ষ্টুডেণ্ট কমিউনিটিক যদি ন্যায় বিচাৰ কৰিব যাওঁ তেনেহ'লে পৰীক্ষাটো পাতাটো উচিত হয়। কাৰণ নহ'লে কিছুমানে কুৱেশ্যন পেপাৰ পাইছে বা বহুত পাব, কিছুমানে কুৱেশ্যন পেপাৰ নাই কম নম্বৰ পাব। গতিকে সকলো ষ্টুডেণ্টৰ সমান ন্যায় কৰিবলৈ গ'লে পাতাটো উচিত বুলি আমি কৈছোঁ।